গাইজ গুড মৰ্ণিং স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল হিমাদ্ৰী অন্য এটা ব্লগতে আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল আজি যিহেতু 31 তো অকণমান দিনটো কেনেকৈ পাৰ কৰোঁ আৰু ৰাতিলৈতো পূৰা ধামাকা হ'ব পূৰা ফুল এনজয় হ'ব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো এতিয়া দেখিছে মই বিচনাত বহিছোঁ মই জাষ্ট শোৱাৰ পৰা উঠি বিচনাখন পাৰি বহি লৈছোঁ ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ তো তেনেহ'লে এতিয়াৰ পৰা মই কণ্টিনিউ দেখাই যাম আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চাবৰ কাৰণে আজি বহুত ধামাকা হ'ব তেনেহ'লে চাই থাকক আৰু এইফালে ব্ৰেকফাষ্টৰ কাৰণে বাহঁতে বস্তু ৰেডি কৰি আছে আৰু এইফালে ডাঙৰ ভিনদেউ হয় মোৰ আৰু এইটো ডাঙৰ পোৱালিটো আমাৰ আৰু যে বায়ে মেচিনৰ পৰা কাপোৰ উলিয়াইছে আৰু এইফালে আমাৰ জোৱাইকৰ কাৰণে চাহ নিছে দেই গাইছ কিন্তু মোৰ কাৰণে নাই দেখিছেনে খালী হৈ আছে চচটো আৰু এইফালে মায়ে ৰুটি বনাই আছে যিহেতু বহুত সময় হ'ল আমাৰো ভোক লাগিছে তো সেইকাৰণে ৰুটি খাম বুলি ভাবিলোঁ আৰু এইটো হৈছে আমাৰ ঘৰত চবতকৈ সৰু মোৰ ভাগিনটো আৰু এইফালে আমাক খুৱাই মেলি লৈ মা যাব ওলাইছে বৰদোৱা কাৰণ মাৰ আজি জেঠাইক এজনী ঢুকালে তো তালৈকে বুলি আৰু এইফালে আমাৰ পিছফালে খৰি কটা মানুহ লগাইছে যিহেতু মানে ল'ৰা মানুহ তেনেকৈ ঘৰত নাই আৰু ভিনদেউ নাইকিয়া আজি ডাঙৰ ভিনদেউ গ'ল বজাৰলৈ সেইকাৰণে এনেকৈ লগাই দিয়া হ'ল আৰু তো সেয়ে আৰু এইফালে দেখিছেনে গাইজ কমলা ৰ'দত দি থৈছোঁ খাবৰ কাৰণে আৰু এইফালে চাওকচোন ইমান সোপা বাচন দম খাই আছে ভিতৰত আৰু অলপ আছে তো আজি মই ভাবিছোঁ বাচনকেইটা মই ধুই দিওঁ যিহেতু চবেই কাম কৰিয়ে আছে বাৰু আৰু এনেও ঘৰত আলহীও আছে আৰু আলহী থাকিলেতো ঘৰত কামবোৰ এনেও অলপ বেছিয়ে হয় তো ভাবিলোঁ বাচনকেইটা মই ধুই দিওঁ মই আকৌ বাচন চাচন ধুই মেলি আপোনালোকক লগ পাইছোঁ তেনেহ'লে চাই থাকিব আৰু এইফালে ভিনদেউৱে বজাৰৰ পৰা মাছ লৈ আনিলে আৰু হাঁহো আনিছে বাৰু কিন্তু হাঁহটো এতিয়া নামাৰে হাঁহটো অলপ পিছত মাৰিব বুলি ক'লে চ' সেইকাৰণে মই ভাবিছোঁ মাছখিনিকে দেখাওঁ তো এয়া মাছ বাই ধুই আছে দেখিছে আৰু এইটো ঢেকেৰা মাছ হয় বুলি ক'লে মই ভালকৈ মাছ চিনি নাপাওঁ বাৰু তথাপিও কৈছোঁ আৰু আপোনালোকক তো এইফালে বায়ে মাছ ধুই আছে দেখিছে তেনেহ'লে চাই থাকিব আৰু যিহেতু মই আপোনালোকক কৈছোঁ আজি 31 হয় আৰু এনেও ভিডিঅ'টো ধামাকা হ'ব বুলি মই প্ৰথমতে আপোনালোকক কৈছোঁ তো সেয়াই চাই থাকিব আৰু গধূলিলৈ কি হয় নহয় সেইবোৰ আপোনালোকক দেখাম তো চাই থাকক আৰু এইফালে ভিনদেউৱে বজাৰৰ পৰা আহি ৰখা নাই একদম পূৰা কামত লাগি গৈছে দেখিছেনে গাইজ আৰু এইফালে দুপৰীয়া খাবৰ কাৰণে ফুলকবি আলু বিলাহী দি মাছ বনাব তো সেয়াই যোগাৰ কৰিছে আৰু এয়া ভাতকেইটা খাই অলপ পৰ ৰ'লোঁ তাৰপিছতে ভিনদেউৱে ক'লে বোলে বজাৰত যাওঁ বুলি তো সেইকাৰণে বজাৰলৈ বুলি ওলালোঁ গধূলা খাবৰ কাৰণে কিবা কিবি বজাৰ কৰিবলগীয়া আছিলে তো সেইকাৰণে বজাৰলৈ বুলি ওলালোঁ তো সেয়াই আৰু এইফালে মই বজাৰলৈ বুলি গৈ আছোঁ তো সেয়াই চাই থাকক বজাৰৰ পৰা আহিয়ে ভিনদেউৱে ক'লে হাঁহটো চাফা কৰোঁ বুলি তো সেইকাৰণে এয়া হাঁহটো উলিয়াই ল'লোঁ আৰু এয়া ভিনদেউৱে হাঁহ গুচাই আছে মই ওচৰতে বহি চাই আছোঁ যিহেতু মই কৰিব নোৱাৰোঁ চ' সেইকাৰণে ভিনদেউকে কৰি আছে আৰু মই এইফালে ভিডিঅ' কৰি আছোঁ তো চাই থাকক আৰু ৰাতিলৈ আৰু কিবা কিবি আছে বাৰু সেইখিনিও দেখাই যাম আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰিম তো সেয়াই চাই থাকিব হাঁহ গুচাই হোৱাৰ পিছতে মায়ে ক'লে বোলে চাহ খাই ল যিহেতু গধূলা হ'লেই আৰু অলপ পিছত বনাবই লাগিব তো সেইকাৰণে নিমকি আৰু লাল চাহ এয়া খাবলৈ বহিছোঁ আৰু এইফালে বায়ে আলু পিঁয়াজ বস্তু ৰেডি কৰি আছে আৰু আমি বজাৰৰ পৰা ডিছপাত বাতি চব লৈ আনিলোঁ আৰু সেয়াই বায়ে এইফালে নহৰু আদা মছলা ৰেডি কৰিছে তেনেহ'লে চাই থাকিব সকলোবোৰ দেখাই যাম আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰি যাম তো চাই থাকক আৰু এইফালে বায়ে পচলা কাটি আছে হাঁহৰ পেটুৰ লগত বনাবলৈ আৰু হাঁহ বনাব কোমোৰা আৰু আলুৰ লগত তেনেহ'লে চাই থাকিব সকলোবোৰ দেখাই যাম তো এইফালে আদা আৰু নহৰু পেষ্ট ৰেডি কৰি থৈছে পিঁয়াজো ৰেডি কৰি থৈছে তো সেয়াই এইফালে চব কৰি আছে যিমানখিনি বাৰু সিমানখিনি ট্ৰাই কৰিছোঁ আপোনালোকক দিবলৈ তেনেহ'লে চাই থাকিব আৰু এয়া হাঁহৰ পেটু এতিয়া ফ্ৰাই কৰি থোৱা কল পচলাৰ লগত দি দিব সেয়া বনাই আছে আপোনালোকে দেখিছে তেনেহ'লে চাই থাকক ইফালে বনাই আছে আৰু ইফালে আমি পকৰি খাই আছোঁ
আৰু এয়া হাঁহৰ মাংস বনাবৰ কাৰণে পিঁয়াজ দিলে তেলত মছলা দি মেলি ৰেডি কৰি লৈছে। তেনেহ'লে চাই থাকিব, সকলোবোৰ দেখাই যাম। যিমানখিনি পাৰোঁ সিমানখিনি ট্ৰাই কৰিছোঁ আপোনালোকক দিবৰ কাৰণে। যিহেতু খানা আমি ঘৰৰ মানুহকেইটাই খাইছোঁ বাৰু, বেলেগ তেনেকৈ মানুহ নাই, তো সেইকাৰণে ইমানখিনিয়ে দেখাব পাৰিছোঁ। তো চাই থাকিব। আৰু ইফালে এয়া মোৰ কাৰণে মাটন বনাই দিছে। যিহেতু মই বেলেগ মাংস মাছ একো নাখাওঁ, চ' সেইকাৰণে মই মাটন দি খাম। তো মোৰ কাৰণে মাটন বনাই থৈছে। আৰু ইফালে সেয়া দালি বনাই থৈছে। আৰু এইফালে এয়া বাই আৰু মই মিলি কিবা এটা কথা পাতি হাঁহি আছিলোঁ। আৰু এইফালে একদম পূৰা মাংস খোৱাত বিজি দেই, বেলেগ টেষ্ট লৈছে একদম, কি ক'ম আৰু মানে। আৰু এইটো হৈছে মোৰ ভাগিন, তাহাঁতকো আজি ভাত খাবলৈ মাতিছে 31st বুলি। আৰু এইফালে আমি খাবলৈ লৈছোঁ। খাই হোৱাৰ পিছত চাগে অকণমান নাচিম। তো সেয়াই, যিহেতু 31st অকণমান ফূৰ্তি কৰিবই লাগিব। খাই হোৱাৰ পিছত অকণমান ফূৰ্তি কৰিম বুলি আপোনালোকক কৈছিলোঁৱেই, যিহেতু 31st। তো সেইকাৰণে আমি অলপমান ফূৰ্তি কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ নতুন ব্লগছবোৰ সকলোতকৈ আগত চাবলৈ পায়। আজিলৈ ভিডিঅ'টো ইমানেই। অন্য এটা ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই। আৰু সকলোকে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেনেহ'লে আজিলৈ বাই বাই।